গুড মৰ্নিং সকলোকে নমস্কাৰ আপোনালোক সকলোকে আমাৰ নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি বিশ্বকৰ্মা পূজা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ সকলো ভালে থাকক কুশলে থাকক আজি সোনকালে গা পা ধুই আজৰি হৈ লৈ ভাবিছোঁ অকণমান ক্ষীৰ বনাওঁ সাবুদানাৰ ক্ষীৰ বনোৱাৰ কথা আছিলে কিন্তু তিওৱা নহ'ল কাৰণে বনোৱা নহ'ল ভাবিলোঁ এতিয়া অকণমান অটছ বনাই লওঁ খাবলৈ মানুহৰ সময় হয় নহয় তাৰ একদম ঠিকনা নাই কাৰণ বহুত বেছি লৰালি হৈছে উঠাত দেৰি হ'ল এফালে মই হলো যোগাৰ কৰি দিছোঁ আৰু ইয়াতে প্ৰত্যেক বছৰে পতাৰ দৰে এবাৰ বিশ্বকৰ্মা পূজা পাতিছে কিন্তু সৌভাগ্যৰ কথা এইটো যে এবাৰ প্ৰথমবাৰ ফ্যামিলি ইনভাইট কৰিছে খুব বেছি এক্সাইটেড কাৰণ মই এবোৰ একেবাৰে দেখা নাই মিনাক্ষী বাই সদায় কৈয়ে থাকে পূৰ্ণিমা বেচেৰি অহাৰ পৰা একো নাপাতা হ'ল আগতে বিহু পাতিছিলে বুলি কয় মই সুধি থাকোঁ মানে কিয় নাপাতে সেইকাৰণে এতিয়া মিনাক্ষী বাই কৈ আছে এবাৰ পূৰ্ণিমা একদম বিৰাট কপাল ভাল পাতি দিলে আৰু এফালে মই অকণমান ঘি দিওঁ মানে প্ৰায় বস্তুতে মই ঘি বাটাৰ ব্যৱহাৰ কৰোঁ ফ্লেভাৰটোৰ কাৰণে মোক খুব বেছি ভাল লাগে বাকি বনাই মেলি লওঁ কি হয় দেখা যাওক আৰু সোনকালে ওলাই পেলি যাব লাগিব বহুত বেছি দেৰি হৈছে উঠা দেৰি হ'ল কৈছোঁ আহক আমাৰ ভিডিঅ'টো শেষলৈকে চাই থওক ইয়াতনো কেনেদৰে বিশ্বকৰ্মা পাতিছে ময়ো চাওঁ আপোনালোককো দেখাম আৰু যদি আমাৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব এতিয়া বলক আমাৰ লগে লগে গৈ থাকোঁ কি কৰিছে চাওঁগৈ ফাৰ্ষ্ট টাইম আপোনালোকক মই বাহিৰটো দেখাই ল'ম ৰ'ব দেই মোৰ ৰুমৰ খিৰিকীৰ পৰা বাহিৰটো দেখা পাই কি হৈ আছে অকণমান দেখাই লৈছোঁ কাৰণ মই নিজে ওলাবলৈ আছে ছোৱালী উলিয়াবলৈ আছে তাতকৈও মোৰ হাজবেণ্ড মানে একদম ক'বলৈ বাকী নাই মোৰ দুটা কেঁচুৱা নিচিনা হয় দুইটাকে চম্ভালিব লাগে কাপোৰ পিন্ধাৰ পৰা আদি কৰি এইয়া দেখিছেনে বাহিৰত এনেদৰে গাড়ীবিলাক ৰাখি দিছে প্ৰত্যেক বছৰে এনেদৰে সকলোৱে গাড়ীবিলাক একেলগে আনি পূজা কৰে মই অলপ জুম কৰি দেখাই দিছোঁ পাৰ্চনেল হওক অফিচিয়েল হওক সকলোৱে গাড়ীবিলাক এনেকৈ ফিল্ডত একদম পুৰা লাইন কৰি পিনে অলপ সম্পূৰ্ণ হৈ গ'ল গোটেই ফিল্ডখন সকলোৱে গাড়ীবিলাক কোৱা শুনিছোঁ আৰু এবাৰ দেখিছোঁ বাৰু আৰু স্কুটি বাইকবিলাক উঠি দিব একেলগে সকলোৱে পূজা কৰিব এতিয়া লাহে ধীৰে মই নিজে ওলাই লওঁ পিন্ধি মেলি লৈ ছোৱালীকো উলিয়াই লওঁ তাৰ পিছত আজি ভাবিছোঁ চাদৰ মেখেলা পিন্ধি যাম যিহেতুকে পূজা আমি চবেই অসমীয়া কেইগৰাকীয়ে চাদৰ মেখেলা পিন্ধিম কোনযোৰ পিন্ধিম এতিয়া ভাবিছোঁ উলিয়াই থৈছোঁ ভাবি মেলি এযোৰ পিন্ধোঁ আৰু কি হয় দেৰি হৈছে বৰাদা বাইদেউ গ'লেই কলিং টিপিছিলে যাব নোৱাৰি লগতে যোৱাহেঁতেন ভাল লাগিলেহেঁতেন কিন্তু এতিয়া মিনাক্ষী বালৈ ৰৈ আছোঁ তেওঁ দেৰি হ'ব বুলি কৈছে মোৰ ছোৱালী তোৱালে ইমান বেছি দেৰি হয় আৰু আগতেও মোৰ ক'বলৈ যাবলৈ হ'লে বহুত বেছি দেৰি হয় এইটো মোৰ মানে একদম মাৰ পৰা অহা মা তেনেকুৱা সৰি হেনো গোটেই গাড়ী হেনো এতিয়া আমি ওলাই মেলি আহিলোঁ মোৰ ওলাই মেলি কাহানি ভিডিঅ' কৰা নহয় মানে মোৰ ইমানেই বেছি লৰালি হয় মই কৈছোঁ আপোনালোকক তেওঁ জেঠাইকৰ হাতত ধৰি লৈছে পূৰা ইয়া মিনাক্ষী বা আগতে আপোনালোকক কৈছোঁ যে তেওঁকে জম্বুৰ বোৱাৰী যিহেতুকে সেইকাৰণে চাদৰ মেখেলা পিন্ধা নাই তেওঁ শাৰী পিন্ধিছে আৰু জম্মুত থকা মানুহ ক'ত মানে ইমান বেছি চাদৰ মেখেলা থাকিব কাৰ লগত গৈছা আইতা আছে মোক কৈছে জেঠাই আছে মানে আপোনালোকৰ ঘৰলৈ মনত পৰিছে আমাৰ লগত আহি আছে আৰ্চিয়া মাক আৰ্চিয়াহঁতৰ ঘৰ বিহাৰত তেওঁলোক মুছলিম সম্প্ৰদায়ৰ লোক আৰু এফালে মুখেদি আহি আছে আৰ্চিয়া মই ভিডিঅ'টো ভালকৈ কৰিব পৰা মানুহ দি আছে কাৰণে বাকী যি কি নহওক গৈ থাকোঁ আপোনালোককো দেখাই থাকোঁ এফালে ষ্টেপতে আমাক দিছে এফালে জুচ কিন্তু মোৰ জুচ খাবলৈ একদম মন নাই বহুত বেছি পিয়া লাগিছে ঠাণ্ডা পানীহে মন গৈছে খাবলৈ ইমান গৰম মানে ইমান ৰ'দ দিছে মানে এইডোখৰ যাওঁতেই মানে কিবা লাগিছে তাতে চাদৰ মেখেলা পিন্ধিবলগীয়া হৈছে আৰু একদম বিহু উঠি গৈছেগৈ আৰু মোৰ লগতে ভিতৰলৈ গৈ থাকক কি হৈছে দেখাম ভিতৰত অলৰেডি পূজা হৈ আছে আৰু ইয়ালৈ মই প্ৰথম আহিছোঁ কমেণ্টটো হ'ল ইমান ওচৰতে আছে যিটো মই কাহানিও সোমাই পোৱা নাই এফালে জিম আছে ষ্টেবিলিটিৰ ওপৰত আছে জিম আৰু এফালে আমি চেনেলটোলৈ খুন্দিলৈ সোমাই যাওঁ আৰু আপোনালোকো মোৰ লগতে সোমাই গৈ থাকক আৰু ভিডিঅ'টো শেষলৈকে মিছ নকৰাকৈ চাই থাকিব বলা তুমি চেনেল খুলিব লাগিব ন এইটো ধৰকচোন খোলা মোক ধৰা
ব'লা 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 জেঠাই হাতত ধৰা এই গৰমটো তিতি যদি যায় নহয় তুমি ক'ত বহিবা মই ঘৰলৈ যাবা তুমি কেলে কান্দিছিলা আনফালে এফালে একদম মীনাক্ষী বা আৰু বাইদেৱে পূৰা কথা পাতিছে একদম পূৰা ধুনীয়াকৈ আৰু এফালে মই একদম পূৰা ব্যস্ত নিজৰ একদম ভিডিঅ' কৰাত এইফালে মই মীনাক্ষী বাক খুটিয়াই আছোঁ চাবৰ কাৰণে তেখেতৰ মুখখন ভালকৈ দেখুৱাবলৈ পোৱা নাই যে এইফালে এয়া তেওঁতো ভাবিছে ফটো মাৰিছে চাওঁ তোমাৰ ধুনু ফুটটো দেখাই দিয়া এইফালে বহুত দেৰি পিছত মৃদুস্মিতা ওলালেহি মানে প্ৰণামী মাক কালি সুধিলোঁ বোলো যাব নেকি তেখেতে বোলে জানো চাই লওঁ বুলি ক'লে সেইকাৰণে তেওঁ আজি কোনো নাহে বুলি নাহিছিলে ভিতৰত মানুহবিলাক থাকিব নোৱাৰি বাহিৰলৈ চব ওলাই দিলে ভিতৰত মানে পূজা কৰি আছে যে ধোঁৱাবিলাক আহিছে পূৰা ফেনবোৰ চলাই দিয়াৰ কাৰণে পিছে বাহিৰতো কম নহয় বহুত বেছি গৰম গৰম উঠিছে ন क्या नाम है बच्चा हाँ बता दो क्या नाम है नाम तो तुम्हारा की कोई दिया लग के सब গৰমত ছোৱালীজনী আমনি কৰা দেখি মই তাইক অকণমান আৰাম দিওঁ বুলি ৰুম পালোহি যাওঁতে মোৰ সদায় ইমান বেছি দেৰি হয় যে মই নিজৰ মুখখনো চাবলৈ মানে সময় নাপাওঁ একদম লৰালৈকে ওলাবলগীয়া সেইটো মোৰ মানে একদম নিয়ম বুলি ক'লেও বেয়া নহয় তাতো ইয়াতো ইমান বেছি একদম উৎপাতকৈ ওলাই গৈছোঁ ন সেইকাৰণে ভিডিঅ' ভালকৈ কৰাই নহ'ল এতিয়া আহিলোগৈ ইমান গৰম তাত আপোনালোকক দেখাইছোঁ ছোৱালীজনীও আমনি কৰিছে মানে তাই থাকিবলৈ মন কৰা নাই আহি খুৱাই দিলোঁ ইয়াতে শুই থাকিলে এতিয়া তাৰপৰা মই চাদৰ মেখেলা এযোৰ পিন্ধিলোঁ আপোনালোকক দেখাইছোঁ লগতে এটা ছেট এইটো মিছৰ পৰা লৈছোঁ খুব কম দামীৰ হয় কেনে লাগিছে ক'ব বাকী এয়া মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইয়াতে মই আগতে পোৱা নাই এইবিলাক মীনাক্ষী বাই কৈয়ে আছে এবাৰ পূৰ্ণিমা কিহে পায় আৰু বুলি মই মানে কিবা পাতিলে আগতে পতাবোৰ সুধি থাকোঁ কিয় আজিকালি কিয় নাপাতে আজিকালি কিয় নাপাতে বুলি তেতিয়া মীনাক্ষী বাই কয় বেচেৰি আহিছেহে একো পোৱাই নাই কাৰণ তেওঁলোকে এইবিলাক আগতে পাইছে আগতে থাকি আহিছে তেওঁলোকে কোৱাৰ্টাৰত বহুত দূৰ মানে বেছিভাগ তেওঁলোকে বাহিৰতে থকা বাকী মোৰ কাৰণে ইয়াৰ ফাৰ্ষ্ট লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকেও চাব মিছ নকৰিব কেনেকুৱাকৈ পাতিছে চাব আৰু ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ঘৰত থাকোঁতেই মীনাক্ষী বাই ফোন কৰিলে বোলে প্ৰসাদ দিছে খাবলৈ আহা লৰালৰিকৈ ছোৱালীজনী দেউতাকক ৰখীয়া দি এফালে খাবলৈ আহিলোঁ আৰু ইয়াতে মই ভাবিছোঁ কি জানেনে একদম পূৰা গান গাই আছে গান লগাই আছে পিছতে গম পাইছোঁ নহয় ইয়াতে গান গাই আছে আৰু মই মানে কিছুমান বস্তু মিউট কৰিবলগীয়া আছে ইমান বেছি হুলস্থুলীয়া নিচিনা হৈছে আৰু এইফালে মৃদুস্মিতা মানে প্ৰণামী মাকে প্ৰণামীৰ লগৰ ছোৱালীজনী মাক পালে যে একদম কথা সেইখিনি এনেও গাৰ্জেনবোৰে বহুত বেছি কথা পাতে নহয় জানো ল'ৰা ছোৱালীৰ বিষয় লৈ প্ৰসাদকেইটা সামৰি সুতৰি ঘৰত থৈ মৃদুস্মিতা মই আকৌ ভাত খাবৰ কাৰণে গৈছোঁ
আৰু মই প্ৰসাদ বহুত বেছি খাব নোৱাৰোঁ আপোনালোকক কৈছোঁ মোৰ দাঁতবোৰ একদমেই বেয়া আৰু এয়া আমি ভাতৰ পাতত বহিছোঁ আৰু ইমান বেছি ফেন চলিছে যে একদম পাতবোৰ উৰি যাওঁ কৰিছে আৰু ইমান বেছি মানে হুলস্থুল নিচিনা লাগিছে কাৰো মাত কোনো নুশুনিছে সেইকাৰণে মই এইটো মিউট কৰি দিব লাগিব আৰু পাতবোৰ আমি মানে হাতেৰে এনেকৈ ধৰি থাকিবলগীয়া হৈছে ইমানেই উৰি যাওঁ কৰিছে মানে আৰু অথনি যে অ'টছ বনোৱা দেখাইছিলোঁ খাম বুলি কাৰো খোৱা নহ'ল কাৰো সময় নহ'ল সেইকাৰণে মানে এতিয়া ভোকেই লাগিছেগৈ আৰু ছোৱালী শুৱাই মেলিহে মই খাবলৈ বহিছিলোঁ পিছে লিয়া আৰু প্ৰণামীয়ে গৈ জগাই দিলেগৈ ইয়াত তাই উঠিলে দেউতাকে লৈ আহিলে পিছে ভালেই হ'ল তাই আমাৰ লগতে খাব পাৰিব পিছতনো ক'ত খাব পুৰি দিছে এতিয়া চালাড দিছে আৰু চব্জি দিবৰ কাৰণে বাতিকেইটা লুটিয়াই থৈছোঁ যে বতাহত তেওঁ বিচাৰি পোৱা নাই বিচাৰি ফুৰিছে মানে উৰুৱাই লৈ গৈছে যে তেওঁ মানে বাতিকতকৈ বিচাৰি আছে এইফালে পনীৰ দিছে আকৌ নেক্সট চব্জি নহালৈকে বাতিটো লুটিয়াই থৈছে নহ'লে এইটো উৰুৱাই নি ক'ৰবাত পেলাই দিবগৈ যে নেক্সট আহিলে পোলাওখিনি বহুত বেছি গৰম হৈ আছে মানে একদম পূৰা লৰালৰি হ'ল চাগে সময়ো হ'ল খাবলৈ পেলাই আমাৰ তেখেতে পূৰা বিলনীয়া কাম কৰি আছে দেখিছেনে আৰু ক্ষীৰ আছে এইফালে আৰু ক্ষীৰৰ লগত আছিলে এটা মিঠাই এইফালে পোলাও কিন্তু চব্জিবিলাক অকণমান টানো হৈ থাকিলে তেওঁলোকৰ লৰালৰি হোৱাৰ কাৰণে চাগে পূজা শেষ হ'ল আৰু দেই আমি আহিলোঁ ঘৰলৈ খতম হৈ গ'ল পূজা এবাৰ মই প্ৰথম পাইছোঁ আপুনিতো আগত ক'ৰবাত আছে চাগে ন মই আগতে কাশ্মীৰত এইবোৰ পাইছে মোক সেইকাৰণে মীনাক্ষী বাই কৈ আছে পূৰ্ণিমা এবাৰ আশা পূৰ হৈ গ'ল এনেকৈ কৈছে আগতেতো ইয়াত নেপাতে এবাৰ ফাৰ্ষ্ট টাইম পাতিছে ফেমিলি লৈ মানে অলৰেডি পূজা শেষ হৈ গ'ল আমি ভাত পানী খাই আহিলোঁ একদম বহুত দেৰি একো খোৱা নাছিলোঁ বহুত বেছি ভোক লাগিলে ভালকৈ খাই আহিলোঁ এইফালে মোৰ ছোৱালী ভিতৰলৈ নাযায় প্ৰণামীহঁত কলগেটা ইয়াতে বহি দিছে বাকী মোৰ ইয়াৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু কাইলৈ পাতিছে বাকীবোৰত পূজা ইয়াতে আজিয়ে পাতিলে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহোঁ বাই